আজি আমি যাম শিৱসাগৰত এখন চিৰিয়াখানা আছে, চিৰিয়াখানাখন চাবলৈ যাম। আমি ক'ত যাম আজি? ব'লক আমি যাওঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আমি আহি আছোঁ শিৱসাগৰত, চিৰিয়াখানা চাবলৈ আহি আছোঁ। আমাৰ ৰাস্তা ভুল হৈ গ'ল, তো আমি আকৌ ঘূৰি আহিছোঁ, বেলেগ এটা ৰাস্তাত যাব লাগিব। এইটো আমি ধৰক আমি পাব লাগে ৰাইট চাইডে, আহিলোঁ লেফ্টত। তো যি কি নহওক, ব'লক আকৌ যাওঁ। আমি আহি আছোঁ, তো আৰু অলপ বাকী আছে। আহি আছোঁ মোৰ বন্ধুৰ লগত, মানে আহি আছোঁ আৰু দেই। তো পামহি আৰু অকণমান আছে। তো আমি আহি পাই গৈছোঁহি আৰু এইখন এখন চাইনবোৰ্ড দেখিবলৈ পাইছোঁ, এইফালে সোমাব লাগিব চাগে, এইটো ৰাস্তা। তো গৈ আছোঁ দেই আমি চাব। তো আমি আহি ইয়াত সোমাব লৈছোঁ, দাদা এজনক লগ পাইছোঁ। তো দাদা, আপোনাৰ নামটো? ৰমেন হাতীমূৰীয়া। ৰমেন হাতীমূৰীয়া। হয়, আপুনি ইয়াতে থাকে? মই মালিক। হয় নি? অঁ, ঠিক আছে বাৰু, ভাল লাগিছে দাদাক লগ পাইছোঁ। আমি এতিয়া যাম আৰু ভিতৰলৈ। তো ব'লক আমি চাওঁ। আমি পাই গৈছোঁ ইয়াত, একদম ভাল লাগিছে। এইবোৰ দেখিবলৈ পাইছোঁ, এইফালে হাঁহ আছে। তো আৰু এইবোৰ দেখিছে, এইবোৰ ইয়াত দেখিছোঁ, বতাহ চৰা দেখিছোঁ। তো দাদা আহিব, আমাক দেখাব। নামটো কি তোমাৰ? বিতু ভূমি। তো আজি ভাল লাগিছে তোমালোকৰ ইয়াত আহিছোঁ। এইফালে আমি উট দেখিবলৈ পাইছোঁ। এয়া চাওক, উট হয় এয়া, আমাৰ শিৱসাগৰতে আছে এইবোৰ। তো আহিব আপোনালোক, ইয়াত বহুত ভাল লাগে। তো আমি আৰু এটা বস্তু দেখিবলৈ পাইছোঁ। এইটো এটা দেখিছে নাই? এইটো চাওক, এইটো কি কয় ভাইটি? এইটো কি কয়? ইমো চৰাই নেকি? জন্তু হয় ন, উৰিব নোৱাৰে। অঁ, এইটো আমি ইয়াত ইমো দেখিবলৈ পাইছোঁ, চাওক। তো কিমান ভাল লাগিছে ইয়াত আহি আজি। এইটো উৰিব নোৱাৰে বুলি কৈছে, দৌৰে ন, দৌৰাত ফাৰ্ষ্ট হয় বহুত। তো দেখিছে, কামুৰিব লৈছে মোক, দেখিছে। তো আমি ইয়াত ইমো দেখিবলৈ পাইছোঁ। এয়া চাওক, ইয়াত চৰি আছে। এয়া আমি ইমো দেখিবলৈ পাইছোঁ ইয়াত, চাওক।
তো এইটো এটা আমি দেখিবলৈ পাইছোঁ, এইটো আমেৰিকান টাৰ্কি পোৱালি হয়। এইটো পোৱালি হৈ আছে ইয়াত, চাওক কিমান ধুনীয়া লাগিছে। আমি এইটো ডাঙৰ হয়, এইটো ডাঙৰ আৰু সেইটো পোৱালি হয়। এইটো আমেৰিকান টাৰ্কি বুলি কয়। তো চাওক কিমান ধুনীয়াকৈ খাই আছে সিহঁতি ইয়াত। এইটো ব্লেক চিকেনটো হ'ল UP। তো এইবোৰ বাহিৰৰ পৰা আনিছে, প্ৰডাকশ্যন আমাৰ ইণ্ডিয়াৰে প্ৰডাকশ্যন হয়। তো এইফালে আছে ইয়াত এইবোৰ বতা চৰাই, এইবোৰ বতা চৰাই জাপানিজ বতা চৰাই হয়। তো ইয়াত পেৰু পোৱালি আছে, কুকুৰা পোৱালি চব আছে ইয়াত, ধৰক জাপানিজ হয় এইবোৰ। তো ইয়াত দেখিছোঁ আমি, ধৰক এইবোৰ চব বাহিৰৰ পৰা অনা বস্তু হয়। তো এইটো ফিৰিঞ্চ হয়। এইটো এটা চৰাই, অষ্ট্ৰেলিয়ান ভাটৌ হয় এইটো। তো দেখিছোঁ আমি সকলোৱে। চাওক এইফালে আছে, এইটো শহাপহু মণিপুৰৰ হয়। তাৰপৰা এইটো আছে বাহিৰৰ পৰা আনিছে এইবোৰ চব। তো এইফালে আছে এইটো বগা নিগনি, এইটো বগা নিগনি হয়। এইটো এটা আমি দেখিবলৈ পাইছোঁ ইয়াত, এইটো গিনি পিগ হয়। তো মানুহৰ টেষ্টটোৰ লগত এইটোৰ টেষ্টটো একেই হয়। এইটো কিবা মেডিচিনৰ লগত কাম কৰে বুলি কৈছে। তো এইটো চাওক, মই জুম কৰিবলৈ দেখাইছোঁ। এইটো বস্তু মানুহৰ টেষ্টটোৰ লগত ইয়াৰ টেষ্টটো একেই হয়। তো এইটো এটা দেখিছোঁ আমি, এইটো হোৱাইট লিগেন হয় নামটো। তো এইটো বাহিৰৰ পৰা আনিছে। তো চাওক, তো ইয়াত আছে এইবোৰ দেখিছে কুকুৰা, এইবোৰ থাইলেণ্ডৰ পৰা আনিছে। তো মণিপুৰৰ পৰা আনিছে, তো কামৰূপৰ পৰা আনিছে, বহুত জেগাৰ পৰা, বিভিন্ন ধৰণৰ জেগাৰ পৰা ইয়াত আনি পেলাই এইবোৰ কুকুৰা ইয়াত ৰাখিছে। তো দেখিছোঁ আমি এইবোৰ কুকুৰা হয়। তো থাইলেণ্ডৰ আছে, তো মণিপুৰ, কামৰূপী, বহুত ধৰণৰ ইয়াত কুকুৰা আছে। তো এইকেইটা আমি দেখিবলৈ পাইছোঁ চাইনাৰ হয়, চাইনা পেৰু হাঁহ হয় এইকেইটা। তো চৰি আছে, এইটো বাহিৰতে অ'পেনলি এটি চৰি আছে ইয়াত। তো এইটো এটা আমি দেখিবলৈ পাইছোঁ মাছাকালি পাৰ হয়। তো এইটো মূল্য প্ৰায় 5,000 টকা হ'ব। তো এইটো ক'ৰ পৰা আনিছে? এইটো দিল্লীৰ হয় পাৰটো, মণিপুৰৰ পৰা অনা হৈছে। তো এইটো মূল্য প্ৰায় 5,000 টকা, মাছাকালি। চাওক এইটো এটা দেখিছোঁ আমি ইয়াত ব্লেক চিকেন হয় এইটো। তো চাওক তো ইয়াত দেখিছোঁ আমি এইবোৰ হাঁহ। তো হোৱাইটটো মানে ব্ৰইলাৰ হাঁহ বুলি কয়। তো বাকী কিছুমান ধৰক বিভিন্ন ধৰণৰ জেগাৰ পৰা আনিছে। তো চব দেখিবলৈ পাইছোঁ আমি, ইয়াত চব হাঁহ বিভিন্ন ধৰণৰ জেগাৰ পৰা আনিছে। এইবোৰ দেখিবলৈ পাইছোঁ আমি ইয়াত। এইবোৰ আছে ইয়াত অষ্ট্ৰেলিয়ান ভাটৌ, এইটো হ'ল আমাৰ ইণ্ডিয়াৰে হয়। আমি দেখিছোঁ ইয়াত এইটো এটা ঘোঁৰা হয়। এইটো বেছি বয়সো হোৱা নাই, পোৱালি হৈ আছে। তো ইয়াৰ 22 মাহ হৈছে ঘোঁৰাটোৰ বয়স। তো ভাল লাগিছে। এই ভাইটিটোৱে আমাক দেখাই আছে এইবোৰ, এই কিবা দেখিছে। তো এই ইয়াত আমি দেখিছোঁ এয়া মণিপুৰী ফাইটাৰ হয়। এইকেইজন চাওক, মণিপুৰৰ পৰা আনিছে মণিপুৰী ফাইটাৰ। ইয়াত আছে শহাপহু, বেলেগ বেলেগ প্ৰজাতিৰ আমি শহাপহু দেখিবলৈ পাইছোঁ। ইয়াত বিভিন্ন ধৰণৰ জেগাৰ পৰা শহাপহু আনিছে। এয়া শহাপহু, ইয়াত এইটো শহাপহু এইকেইটা দেখিছোঁ আমি, এইকেইটা আফ্ৰিকাৰ পৰা আনিছে।
ফেয়াৰ বুলি কয় এইকেইটা নাম। তো এইটো শহাপহু আমি দেখিবলৈ পাইছোঁ, এইটো ৰাছিয়াৰ পৰা আনিছে। এইজনক ৰাছিয়াৰ পৰা আনিছে চাওক। আমি দেখিবলৈ পাইছোঁ ইয়াত এয়া শেৱালি হাঁহ হয়। তো শেৱালি হাঁহ চাওক। এইটো শহাপহু দেখিছোঁ আমি, এইটো মণিপুৰৰ পৰা আনিছে। তো আৰু এইবোৰ চব মণিপুৰৰ শহাপহু হয়। তো দেখিছোঁ আমি। এখন নাৰ্চাৰী হয়, কিমান ধুনীয়া লাগিছে ইয়াত আজি আহি। তো দেখাইছোঁ মই আপোনালোকক। এইফালে হাঁহে চৰি আছে। এইখন আমি দেখিছোঁ এখন অৰ্কিড নাৰ্চাৰী হয়। তো কিমান ধুনীয়া ধুনীয়া গছ ইয়াত সংৰক্ষণ কৰি থৈছে। তো চাওক। তো এইফালে আমি এতিয়া এখন নাৰ্চাৰীত সোমাই আহিছোঁ। এইবোৰ চব ইয়াত মেডিচিন প্লাম হয়। তো ইয়াত চব মেডিচিনৰ গছ আছে। তো মই দেখাম আপোনালোকক। অৰ্নামেণ্টেল নেমু হয়। তো এইটো বস্তু ভিতৰটো কমলা নিচিনা কোমল, তো বাহিৰটো কমলা নিচিনা অলপ সৰু দেখিবলৈ। এইজোপা হ'ল জ্যেষ্ঠমধু গছ। তো এই পাণত যে আমি খাওঁ ধৰ সেই জ্যেষ্ঠমধু গছ হয় এইজোপা আমি দেখিছোঁ চিৰতা গছ হয়। তো এইবোৰ মেডিচিনতে কাম হয়। তাৰপৰা এজোপা গছ দেখিছোঁ আমি, এইজোপা পিপলি গছ, এইজোপাও মেডিচিনত দৰকাৰ হয়। এইফালে এজোপা দেখিছোঁ আমি শুকলতি গছ হয়। তো চাওক। তো এইজোপা আমি দেখিছোঁ মুঠা গছ। আৰু এইজোপা দেখিছোঁ আমি তেজমুই গছ হয়। তো এইজোপা লেমন গছ হয়। এইবোৰ লেমন টি চাহ আমি খাবলৈ পাওঁ। আজি এই গছজোপা দেখিছোঁ। এজোপা দেখিছে কলা হালধি গছ। তো চেংমৰা গছো আছে সেইফালে। তো ইলাচি গছ। তাৰপৰা এইজোপা দেখিছোঁ আমি ইলাচি গছ হয়। তো এইজোপা আমি দেখিছোঁ ইনচুলিন গছ। এইজোপাৰ পৰা ডায়েবেটিছৰ মেডিচিন বনায়। তো এইফালে আছে চেংফৌ ধনিয়া। এইবোৰ চেংফৌ ধনিয়া পাত হয়। তো চেংফৌ ধনিয়া এজোপা। এইফালে দেখিছোঁ এজোপা চিত্ৰনলা গছ। বৰ ধুনীয়া গোন্ধাই আছে, একদম মানে ভাল লাগিছে। তো এইফালে এজোপা দেখিলোঁ ড্ৰেগন ফ্ৰুইট গছ। এইজোপা কাঁইটীয়া ফল লাগে। তো এজোপা দেখিছোঁ আমি হতমূল গছ। এইফালে দেখিছোঁ মহাভিংগৰাজ। এইবোৰ মহাভিংগৰাজ গছ হয়। তো এইফালে এজোপা দেখিছোঁ আমি হাড়যোৰা গছ হয়। মানুহৰ যেতিয়া হাড় ভাগে এজোপা গছৰ পৰাই হাড় যোৰা কৰে, হাড় মানে পোন কৰে। তো পাতচুলি গছ হয়। এইটো মানুহৰ মূৰত কিছুমান সুগন্ধি তেল বনায় ইয়াৰ পৰা। তো আমি এজোপা দেখিবলৈ পাইছোঁ, এজোপা চেৰি গছ হয়। খাই থাকোঁ, আজি গছজোপা দেখিবলৈ পাইছোঁ। তো চেৰি গছ। তাৰপৰা এইফালে এজোপা আছে, এজোপা তেজপাত হয়। তাৰপৰা এজোপা আছে কৰজা টেঙা গছ। বাকী এইবোৰ আছে বিভিন্ন ধৰণৰ গছ আমি দেখিবলৈ পাইছোঁ ইয়াত। এইজোপা আমি দেখিবলৈ পাইছোঁ, এইজোপা পানী জামুক গছ হয়। জামুকটো ক'লা হয়, বগী জামুকৰ নিচিনা দেখিবলৈ। পানী জামুক হয় এজোপা, পানী জামুক গছ। তো আমি দেখিছোঁ এইফালে কলা আঙুৰৰ গছ। এজোপা কলা আঙুৰ হয়, দেখিছে চাওক। তো এইটো আমি দেখিছোঁ শগুনী লতা হয়। ইয়াৰ 100টা গুণ আছে বুলি শুনিছোঁ। তো এইটোৱে শগুনী লতা গছ।
এজোপা আমি দেখিছোঁ এজোপা কাজু বাদামৰ গছ হয়। তো চাওক কাজু বাদামৰ গছ এজোপা আমি দেখিছোঁ এই ডাঙৰ গছজোপা, এইজোপা হ'ল কাঠবাদাম, এইজোপাই কাঠবাদামৰ গছ হয়। তো এতিয়া ফুল ফুলি আছে, লাগিব হৈছে আৰু। তো এজোপা দেখিছোঁ আমি, এজোপা আচফলৰ গছ হয়। তো লেচু নিচিনা দেখিছোঁ আমি আগত, তো বহুত দিন এই গছজোপা আমি দেখা নাছিলোঁ, তো আজি ইয়াত দেখিছোঁ। তো আচফলৰ গছ হয় এজোপা। তো এজোপা দেখিছোঁ, এইজোপা হ'ল 12মহীয়া ছজিনা হয়। আমি এটা দেখিছোঁ, এইটো আমেৰিকান কুকুৰ হয়। তো ইয়াৰ মুখত এটা লক আছে, ই যদি এবাৰ কামোৰে মানে একেবাৰে লকটো নভগালৈকে নেৰে বুলি কৈছে। কুকুৰটো মানে কি ক'ৰ পৰা আনিছে আপুনি? এইটো মই কেলকাতাৰ পৰা আহিছোঁ, কিন্তু বস্তুটো বাহিৰৰ পৰা আহিছে। হয় হয়। কেলকাতাত মই ডেলিভাৰী লৈছোঁ। অঁ অঁ হয়। ই হৈছে ৱৰ্ল্ডৰ চবতকৈ 1 নম্বৰ কুকুৰ হৈছে পিট বুল। অঁ অঁ ই বৰ খুংখাৰ হয়, ই মানে হয় নিজৰ মালিকৰ বাহিৰে কাকো নামানে। হয় হয় হয়। ই যে লকিং বেচিছ বহুত ডেঞ্জাৰাছ। হয় হয়। ইয়াৰ বস্তু কামুৰিলে সি আৰু বাচি থাকিব নোৱাৰে, মানে বিৰাট ডেঞ্জাৰাছ। অঁ 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 পুহি আছোঁ, কেতিয়াবা আমাকে খং কৰে। হয় হয়। এইটো মানে আমেৰিকাৰ পৰা অনা হৈছে? নাই, আমেৰিকাৰ বস্তুটো, কিন্তু আমেৰিকাত এতিয়া বেন কৰি দিলে। ৱৰ্ল্ডত বহুত ৰাষ্ট্ৰত মানে ইয়াক পুহিব নিদিয়ে। অঁ 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 ই যে বেছি খুংখাৰ নহয়, অঁ 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 আৰু যাকে কাৰণে মালিককো কেতিয়াবা কামুৰি মাৰি দিয়ে। আপুনি বাকী নিউজত পাইছেই। হয় হয়। ই অতি ডেঞ্জাৰাছ। অঁ 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 সেইকাৰণে ইয়াৰ বয়সটো 9 মাহেই হৈছে। হয় হয় হয়। সেইকাৰণে মানে ই অলপ মানে এতিয়া সৰুৱে হৈ আছে। অঁ সকলোতকৈ ডেঞ্জাৰ কুকুৰ হয় এইটো। তো এইটো আমেৰিকান কুকুৰ হয়। তো এইটো আমেৰিকাটো বেন কৰি দিলে এতিয়া। এইটো এটা কুকুৰ দেখিছোঁ, এইটো ক'ৰ দাদা? জাৰ্মানী। অঁ 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 হয় হয়। বিভিন্ন ধৰণৰ ইয়াত কুকুৰ দেখিছোঁ, এইফালেও এটা আছে, সেইটো জাপান ব্লু। এইটো চাওক একদম মানে বেলেগ চোকা আছে এইটো। তো দাদা আপোনাৰ ধৰক এই এতিয়া যিখন আপোনাৰ নাৰ্চাৰীৰ পৰা আদি কৰি যেনেকৈ জীৱ জন্তু আছে, তো ইয়াত আপোনাৰ ধৰক কেতিয়াবা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা কিবা অসুবিধাৰ সন্মুখীন হৈছে নেকি? নাই, একো অসুবিধা হোৱা নাই। তেওঁলোকে আমাক সহায় কৰে। হয় হয়। ফৰেষ্ট ডিপাৰ্টমেণ্টে ৱাইল্ডৰ কিছুমান বস্তু NGOৰ হ'লে আমাক কয়। হয়। আমি তেওঁলোকক চিকিৎসা কৰি, ট্ৰিটমেণ্ট কৰি, ৰেস্কিউ কৰি, তাৰপৰা লাষ্টত ভাল হোৱাৰ লগে লগে তেওঁলোকক চমজাই দিওঁ। হয় হয় হয়। ফৰেষ্ট ডিপাৰ্টমেণ্টে আমাৰ এতিয়ালৈকে কোনো ক্ষেত্ৰত হয় কোনো হেম্পাৰ কৰা নাই। তেওঁলোকে আমাৰ লগত খুব ভাল। হয়। আৰু ইয়াত আপোনাৰ ধৰক নতুন কিবা পৰিকল্পনা আছে নেকি ইয়াত যে? পৰিকল্পনা ভৱিষ্যতে আমি এটা চিন্তা কৰি আছোঁ। হয়। এতিয়া আৰু 2টা মানে উট দিছিলে, আমি নানিলোঁ। হয় হয়। সেইটো হাৰিয়ানা ৰাজস্থানৰ। হয়। তেওঁলোকলৈ ঘূৰাই দিব ক'লোঁ। বাদ বাকী ইভাগে এটা হাতী পোৱালি হয় আৰু হৰিণা এনেকুৱা অনাৰ কাৰণে যোগাযোগ কৰি আছোঁ। হয় হয়। এইবিলাক ৱাইল্ডৰ হয়, হ'লেও ৱাইল্ডৰ লগত আমি ব্যৱস্থা কৰিছোঁ। হয় হয় হয়। কাৰণ ৱাইল্ডৰ বস্তুকে আমি ট্ৰিটমেণ্ট কৰোঁতো। হয় হয়। এইবোৰ যে আপুনি আনিছে জীৱ জন্তু বহুত কালেকশ্যন কৰিছে, তো আপোনাৰ ধৰক এইবোৰতো ধৰক আপোনাৰ নিজৰ গাঁঠি ধৰণহে হয়? এইবিলাক চব ব্যক্তিগত পইচা খৰচ কৰি আমি সংৰক্ষণ কৰিছোঁ। হয়। বাকী চৰকাৰৰ ফালৰ পৰা কিবা অনুদান পাইছে? চৰকাৰৰ ফালৰ পৰা কোনো আজিলৈকে মই কোনো অনুদান পোৱা নাই। হয়। কিন্তু চৰকাৰক আমি কেতিয়াবা অনুদান বিচাৰি এখন বা কাগজ পত্ৰ দিছোঁ। হয় হয়। তেওঁলোকে এটা কথা কয় যে NGOৰ কৰি দিব লাগে। হয় হয় হয়। আমাৰ এইটো ধৰক নেশ্যনেল পাৰ্মিট। হয়। ষ্টেট গভৰ্ণমেণ্টৰ পাৰ্মিট নহয়, নেশ্যনেল পাৰ্মিট। হয় হয়। আমি ধৰক ফৰেষ্ট ডিপাৰ্টমেণ্ট বা ভেটেৰিনেৰী ডিপাৰ্টমেণ্ট বা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট এইবিলাক খুব আমাৰ ভাল। হয় হয়। এটা গুড ৰিলেশ্যন আছে, যেনেকৈ গুৱাহাটী চিৰিয়াখানালৈকে। হয় হয়। আমি তেওঁলোকক বস্তু পঠাওঁ, তেওঁলোকে আমাক সহায় কৰে, ভেটেৰিনেৰী মেডিচিনবিলাক দিয়ে। হয়। কিন্তু ডাইৰেক্টলি চৰকাৰৰ হয়। এইবোৰ ডিপাৰ্টমেণ্টলি হেল্প কৰে আমাক। চৰকাৰৰ ফালৰ পৰা কোনো সহায় নাই। কাৰণ জানেই আৰু চৰকাৰে NGOৰ কৰি দিব লাগে। NGOৰ কৰিলে আমাৰ জীৱ জন্তুৰ ওপৰত এটা ধৰক পইচা আহিব, তেওঁলোকে আনিব আৰু তেওঁলোককো পইচা তাৰ ভাগ লাগিব। কিন্তু মই জীৱ জন্তুক লৈ বিজনেছ পাৰপাছ মোৰ নহয়, মই কৰিব নিদিওঁ। হয় হয়। বাকী আপুনি এইবোৰ বস্তুবোৰ যে আনিছে ধৰক বহুত দূৰৰ পৰা আনিছে, বহুত তাৰমানে আনোতে ধৰক কিহত অনা হয় এইবোৰ? ধৰক কিছুমান বস্তু যিবিলাক ধৰক ট্ৰাকত আহে, ট্ৰাকত আহিছে।
হয় এতিয়া আফগানিস্তানৰ উত্তৰ আহিছিলে জাহাজত, তাৰ পৰা আহি পানী ক'ৰবাত পাইছোঁ, ক'ৰবাত পৰাৰ পৰা তাৰ পৰা আমি হয় ধৰক গুৱাহাটী চিৰিয়াখানাৰ ট্ৰাকক ক'লোঁ, তেওঁলোকৰ তাতে দুৰাতি ৰাখি হয় এই ট্ৰাকে মোৰ ঘৰত দিছোঁ। এনেকুৱা মানে আমাৰ ৰিলেশ্যনশ্বিপটো। হয় আমি প্ৰকৃততে ৰেস্কিউ চেণ্টাৰ আমি ৱাইল্ডৰে হওক ডমেষ্টিকে হওক জীৱ জন্তুক আমি চিকিৎসা প্ৰথম কৰোঁ। হয় হয় এই ক্ষেত্ৰত আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে যথেষ্ট আমাৰ জীৱ জন্তু ইয়ালৈ হয়। যিবিলাক ইনজিঅ'ৰ হয় আমাক দিয়ে, হয় হয় আমি ট্ৰিটমেণ্ট কৰি তেওঁলোকক আকৌ ঘূৰাই দিওঁ। এইবোৰ জীৱ জন্তুৰ পৰা আপোনাৰ কেতিয়াবা মানে বিপদৰ সন্মুখীন হৈছিলে নেকি? নাই, তেনেকৈ বিপদ একো আজিলৈকে সন্মুখীন হোৱা নাই। হয় খালি কেতিয়াবাতো অকণমান ধৰ মানে চাফাৰিং হয়ে, অলপমান চিন্তা হৈ যায়। হয় হয় কাৰোবাৰ অসুখ হ'লেতো মানুহৰ ধৰক ক'ব নাজানে, হয় তাৰ ধৰা ধৰণ কৰণ বা অসুখটোৰ বিষয়ে এডজাষ্টমেণ্ট কৰিবলৈ ভেটেৰিনেৰীৰ কথা পাতি ট্ৰিটমেণ্ট কৰোঁ, এইবিলাক এটা অকণমান টেনশ্যন থাকে। হয় হয় বাকী জীৱ জন্তুবিলাকে কিয় জানো আমাৰ প্ৰতি ভাল পায়, আমিও ভাল পাওঁ, হয় 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 তাৰ কোনো টেনশ্যন আমাৰ নাই। হয় 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 তো ভাল লাগিলে আজি দাদাহঁতৰ ঘৰত আহিলোঁ। ইমান ধৰক আমাৰ শিৱসাগৰতে আছে তেনেকুৱা এখন চিৰিয়াখানা বুলিয়ে ক'ব পাৰি। ভৱিষ্যত আৰু চেষ্টা কৰি আছোঁ হয় 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 আমি 2020 চনত উজনি অসমবাসী অৰ্থাৎ বিশেষকৈ শিৱসাগৰৰ পৰা উজনি হয় জনসাধাৰণক আমি এটা ভাল হয় হয় প্ৰকৃতি হয় কিবা এটা জীৱ জন্তু গছ ফল হয় মূল অৰ্কিড এনেকুৱা এটা কিবা এটা মানে অফাৰ এটা দি যাম বুলি হয় হয় চাব পাৰিব, হয় হয় আমি ব্যৱস্থা কৰিম। এতিয়া আপোনাকে ধৰি আপোনাৰ পৰিয়ালৰ কিমানজন এইবোৰ আপোনাৰ ইয়াৰ লগত জড়িত হৈ আছে? এনেই মোৰতো পৰিয়ালটোৰ 5জন হয় আৰু 2টা সৰু সৰু ল'ৰা আছে। হয় হয় এনেই আমাক সহায় কৰা কাম কৰা জীৱ জন্তু লাগি থকা হয় হয় আমি 7জনেই, হয় হয় তাৰ ঠিক বাদে আছে। অন্য নাই। ধন্যবাদ দাদা, আজি আপোনালোকৰ ঘৰত বহুত ভাল লাগিলে আহি। তো আপোনালোকো আহিব ইয়াত, তো বহুত ধৰণৰ এখন চিৰিয়াখানা বুলিয়ে ক'ব পাৰি, তো চাবলৈ আহিব। আমাৰ শিৱসাগৰতে আছে। এইডোখৰ জেগাডোখৰ নাম কি ক'লে দাদা? এইটো কালুগাঁও হয় বুলিয়ে কোৱা হয়। কালুগাঁও মানে আমতলেদি কিমানডোখৰ সোমাব লাগে? প্ৰায় আধা কিলোমিটাৰ সোমাব লাগে, হয় হয় নাম অৰণ্যম। অৰণ্যম।